আমাৰ কাৰণেতো ভাল খবৰ। আমি য'ত মিটিং কৰিবলৈ গৈছোঁ মিনিমাম 50 জন 60 জন 100 জন 200 জন লোকে আমাৰ BPF দলৰ নীতি আদৰ্শ ভাল পায় আৰু BPF দলে যে NDAৰ লগত লগ লাগি চৰকাৰ গঠন কৰিব এই উমান ইতিমধ্যে BTC অঞ্চলত বসবাস কৰা ৰাইজসকলে গম পাইছে, যাৰ কাৰণে প্ৰত্যেকখন সভা সমিতিত আমাৰ 40 জন 50 জন 100 জন 200 জনলৈকে ৰাইজে BPF দলত যোগদান কৰাৰ কাৰণে আহিছে। আৰু আজি আমি নতুন পানবাৰীৰ আমাৰ এই ধুবুগুৰি গাঁৱত আমাৰ যি নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি অনুষ্ঠান আপোনালোকে ইয়াত দেখিছে, বহুত লোকে লোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। তেওঁলোকৰ মনত যি উৎসাহ, এই উৎসাহ দেখিলে এনেকৈ লাগে যে কোনো এটা দ্বিতীয় দলে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আগবাঢ়ি নাহে। আৰু তেওঁলোকৰ মনবোৰ দেখিলে এনেকৈ লাগে যে মাজবাট বিধানসভা সমষ্টিৰ পৰা চৰণ বড়ো ডাঙৰীয়াই বিপুল ভোটত এইবাৰ জয়যুক্ত হ'ব আৰু আমি অসমৰ এজন শক্তিশালী মন্ত্ৰী হিচাপে তেখেতক পাম। গতিকে আমাৰ মনত কোনো সন্দেহ নাই, গোটেই মাজবাটবাসী ৰাইজে আমাৰ চৰণ বড়ো ডাঙৰীয়াক আঁকোৱালি লৈছে আৰু তাৰ প্ৰমাণ হ'ল আজিৰ এই সভাখন। এই সভাখনত বহুত লোকে আগন্তুক দিনত যে BPF দলে চৰকাৰ গঠন কৰিব উমান পায় আমাৰ দলত যোগদান কৰাৰ কাৰণে আহিছে। আৰু ভাল লাগিছে যে BPF দলৰ ভেটি যোৱা অন্যান্য বৰ্ষতকৈ এতিয়াৰ দিনত খুব মজবুত হৈছে আৰু এই ভেটিয়ে অনাগত দিনত আমাৰ ৰাইজৰ কাৰণে কাম কৰিবলৈ সুবিধা দিব, ৰাইজৰ কাৰণে মংগল হ'ব আৰু আমাৰ দলৰ কাৰণেও মংগল হ'ব। এইটো সঁচা কথা যে ধৰি লওক ৰাজনীতিটো এটা সময় থাকে, আজিৰ পৰা 25-30 বছৰ আগত গোটেই অসমত কংগ্ৰেছ চৰকাৰৰ বঁটা বলিছিল। এটা সময়ত প্ৰয়াত শিলব্যাস কণপান ডাঙৰীয়াই মাজবাট সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছিল, তেখেতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী আছিল। তাৰ পিছত আৰু আমি আজিলৈকে মন্ত্ৰীৰ সোৱাদ পোৱা নাছিলোঁ, কিন্তু BTC নিৰ্বাচনৰ পিছত BTC ৰিজাল্ট ভাল হোৱাৰ পিছত BTCত চৰকাৰ গঠন কৰাৰ পিছত BPF দলে NDAত চামিল হোৱাৰ পিছত আজিৰ দিনত 5 মাহৰ কাৰণে আমি চৰণ বড়োদেৱক মন্ত্ৰীত্ব হিচাপে পালোঁ আৰু তেখেতে এই 5 মাহত বহু ধৰণৰ উন্নয়নমূলক কাম কাজবোৰ কৰিলে আৰু যাৰ কাৰণে গোটেই মাজবাটবাসী ৰাইজে আকৌ এবাৰ চৰণ বড়োক বিপুল ভোটত জয়যুক্ত কৰাই অসমৰ এজন শক্তিশালী মন্ত্ৰী হিচাপে পাব বিচাৰিছে। যাৰ কাৰণে গোটেই মাজবাটবাসী অঞ্চলত যিমান জাতি জনগোষ্ঠীয় লোক আছে, যিমান ধৰ্মাৱলম্বী লোক আছে, সকলোৱে শিল দল ভাঙি আহি BPF দলক সমৰ্থন আগবঢ়াইছে আৰু অহা 9 তাৰিখে অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত বিপুল ভোটত চৰণ বড়োক জয়যুক্ত কৰাই অসমৰ এজন মন্ত্ৰী হিচাপে আমাক পোৱাৰ কাৰণে এটা ব্যৱস্থা কৰি দিব।